নমস্কাৰ প্ৰিয় দৰ্শক, অন্য এটা ভিডিঅ'লৈ মই ভূমিতে আপোনালোককে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। আজি খুব ধুনীয়া এটা ৰেচিপি শ্বেয়াৰ কৰিম আপোনালোকৰ পাছত। আশা কৰোঁ ৰেচিপিটো চাই আপোনালোক সকলোৱে ভাল পাব। একেবাৰে সহজ ৰেচিপি। আপোনালোকে টিভিতে স্ক্ৰীনশ্বট দেখিছে। এয়া মই বাউল এটা এয়া কি লৈছোঁ আপোনালোকে ধৰিব পাৰিছেনে? নিশ্চয় পৰা নাই। এয়া মান কচুৰ গুড়ি হয়। আৰু যিসকলে এই মান কচুৰ গুড়ি খাই পাইছে তেওঁলোকে জানে, আৰু যিসকলে খাই পোৱা নাই আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। এয়া মান কচু সৰু সৰুকৈ কাটি ৰ'দত শুকাই এনেকৈ পাউডাৰ কৰা হৈছে। আজি মান কচুৰ পৰা মই বৰা ভাজিম, আৰু কেনেকৈ ভাজিম আপোনালোকক দেখাই আছোঁ। তাত দিয়াৰ কাৰণে এয়া মই মছলা লৈছোঁ। এয়া জিৰা গুড়ি, এয়া নিমখ, এয়া জলকীয়াৰ গুড়ি, আৰু এইফালে হালধি গুড়ি। এই গোটেইখিনি মই ইয়াতে দি দিম। আৰু এইফালে মই পিঁয়াজ লৈছোঁ। পিঁয়াজখিনি দেখিছেনে? একেবাৰে মিহিকৈ দিছোঁ, স্লাইচ কৰি দিছোঁ। তেতিয়াহে মানে পাউডাৰখিনিৰ লগত মিলি যাব, কচু পাউডাৰখিনিৰ লগত। আৰু এইফালে কেঁচা ধনিয়াৰ পাত দিছোঁ। এইটো অপশ্যনেল হয়, আপোনালোকে ইচ্ছা কৰিলে দিব পাৰে, নিদিব পাৰে। আৰু এইফালে মই দুটা জলকীয়া লৈছোঁ। আপোনালোকে যদিহে বেছি খায়, বেছি জ্বলা খালে আপোনালোকে জ্বলাৰ পৰিমাণটো বঢ়াই দিব। মই দুটা দিছোঁ, এনেকৈ কাটি লৈছোঁ। এতিয়া মই এইখিনি গৰম পানীৰে মিক্স কৰি ল'ম। যিহেতু ৰ'দত শুকাই থোৱা পাউডাৰ হয় আৰু কচু গুড়ি হয়, সেইকাৰণে গৰম পানী দিব লাগে। আৰু এতিয়া এই বাউলটোত মই গৰম পানী দিম। আৰু এয়া চাওক, মই গৰম পানীৰে মছলাখিনি এনেকৈ মিক্স কৰি লৈছোঁ। এতিয়া মই ইয়াতে এনেকৈ ঢালি দিছোঁ। আৰু কাটি থোৱা এই প্লেটখনত গোটেইখিনি ইয়াতে দিম। আৰু খুব ধুনীয়াকৈ হাতেৰে এতিয়া মোহাৰি এইখিনি মই সানি ল'ম। আৰু এয়া চাওক কিমান সুন্দৰ হৈছে ডোটো। আপোনালোকে ঘৰৰ পৰিয়ালৰ সদস্য অনুযায়ী বঢ়াই ল'ব, কিমানখিনি লয়। মই এইখিনি লৈছোঁ। আৰু নিমখ আৰু জলকীয়াটো নিজৰ মতে দি দিব। মোৰ সকলোখিনি পাৰফেক্ট হৈছে। এতিয়া মই এটা এটা কেনেকৈ লাড্ডু বনাই খুব ধুনীয়াকৈ পকাই যাম। আৰু চাওকচোন লাড্ডুকেইটা কিমান ধুনীয়া হৈছে, একেবাৰে আনকমন লগা নাইনে বাৰু। এতিয়া মই এইখিনি হাতেৰে এনেকৈ ধুনীয়াকৈ চেপেটা কৰি দিম। আৰু চাওক কিমান ধুনীয়া হৈছে, এনেকৈ চেপেটা কৰি দিয়াই পিঠাৰ নিচিনা লগা নাইনে বাৰু। এতিয়া মই এইখিনি ফ্ৰাই কৰিম, আৰু আপোনালোকে চাই থাকিব, আঁতৰি নাযাব। আৰু এইফালে মই ফ্ৰাই পেনখন উঠাই দিছোঁ এইখিনি ফ্ৰাই কৰিবৰ কাৰণে। এতিয়া মই এটা এটা এনেকৈ দি যাম। আৰু চাওক মই গেছৰ ফ্লেমটো এতিয়া একেবাৰে কমাই দিছোঁ। উল্টাই দিছোঁ। আৰু এয়া চাওক মোৰ লাহে লাহে হ'ব ধৰিছে বৰাকেইটা, আৰু কিমান সুন্দৰ হৈছে দেখিবলৈ। এয়া চাওক, আৰু এয়া চাওক মোৰ বৰাকেইটা ৰেডি হৈ গৈছে। কিমান সুন্দৰ হৈছে দেখিছেনে? একেবাৰে লোভ লাগি গৈছে। এয়া চাওক কিমান মচমচীয়া হৈছে। এয়া চাওক কিমান সুন্দৰ হৈছে, আৰু বহুত টেষ্টি হয় এনেকৈ ভাজিলে। এয়া চাওক এখন ভাঙি দেখাইছোঁ। এয়া চাওক, আৰু এয়া মোৰ খোৱাৰ কাৰণে